সকলোকে নমস্কাৰ জনাই আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই বনাবলৈ লৈছোঁ মুৰ্গীৰ মাংসৰ লগত মাহৰ দাইল। কেনেকৈনো কি তৈয়াৰী কৰিলোঁ আহকচোন চাই ল'ব। প্ৰথমতে মই মাহৰ দাইলখিনি 10 মিনিটমান সময় তিয়াই থৈছোঁ। তাৰপিছত ভালদৰে চাফাকৈ ধুই মই কুকাৰত বইল হ'ব দিছোঁ। দাইলখিনি বইল কৰোঁতে মই নিমখ 1 চামুচ দি দিছোঁ। মাংসৰ কাৰণে পিঁয়াজ মই 5টা লৈছোঁ আৰু পিঁয়াজকেইটা মই ভালদৰে সৰু সৰুকৈ কুটি লৈছোঁ। লগতে আদা নহৰুও খুন্দনিত খুন্দি লৈছোঁ। নহৰুকেইটা খুন্দনিত খুন্দি লওঁতে অকণমান নিমখ দিছোঁ যাতে নহৰুকেইটা চিটিকি ওলাই নাহে। এতিয়া মই মাংসখিনিত মছলাখিনি অলপ সানি ল'ম। ইয়াৰ কাৰণে মই 2 চামুচ দৈ, খুন্দি লোৱা আদা নহৰু আৰু সৰুকৈ কুটি লোৱা পিঁয়াজ তাৰে আধামান দি দিছোঁ আৰু তাৰ লগতে নিমখ, হালধি আৰু অকণমান শুকান জলকীয়াৰ গুড়ি মই ইয়াতে দি ভালদৰে সানি লৈছোঁ। মাংসত মছলাখিনি ভালদৰে সানি মই মাংসখিনি ফ্ৰিজত আধা ঘণ্টামান সময় থৈ দিছোঁ। কেৰাহীটোত তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হোৱাৰ পিছত মই তাত অকণমান কালজিৰা দি দিছোঁ। কালজিৰাখিনি দিয়াৰ অলপ পিছতে মই কুটি থোৱা পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি মই ভালদৰে ভাজি আছোঁ আৰু পিঁয়াজখিনিৰ লগত মই কেইটামান নৰসিংহৰ পাতো দিছোঁ। এনেকৈ মই পিঁয়াজখিনি অলপ সময় ভাজি লৈছোঁ। পিঁয়াজখিনি অলপ সময় ভজাৰ পিছত মই মেৰিনেট কৰি থোৱা মাংসখিনি কেৰাহীটোত দি দিছোঁ। এতিয়া মই মাংসখিনি ভালদৰে ভাজি ল'ম। বইল হ'বলৈ দিয়া মাহৰ দাইলখিনি মই এটা ডাঙৰ বাউলত উলিয়াই লৈছোঁ। মই 2টা হুইচেল মাৰিবলৈ দিছিলোঁ। ইয়াতে মই 4জন মানুহৰ হোৱাকৈ আঞ্জা বনাই আছোঁ। দাইলখিনি ভালদৰে সিদ্ধ হৈছে। ইয়াতে মই অলপ পিটিকি চাইছিলোঁ। এইফালে মোৰ মাংস ভাজি প্ৰায় হৈছে। মাংস ভাজিখিনিয়ে তেল এৰিছে। মই জুম কৰি অলপ দেখাই দিছোঁ ওচৰৰ পৰা। এতিয়া মই মাংস ভাজিখিনিত অলপ পানী দি আৰু অলপ সময় ভাজিম। অলপ পানী দি দিছোঁ। অলপ পানী দি মাংসখিনি ভজা হোৱাৰ পিছত এতিয়া মই বইল কৰি থোৱা মাহৰ দাইলখিনি মাংস ভাজিখিনিৰ ওপৰতে ঢালি দিছোঁ। ভালদৰে লৰাই লৈছোঁ আৰু অলপ সময় ঢাকনিখন দি ভালদৰে উতল আহিবলৈ দিছোঁ। এইকেইটা পাত ধনিয়া এইকেইটা মই সৰু সৰুকৈ কুটি লৈছোঁ। আঞ্জাখন বনোৱাৰ শেষত মই ওপৰত ছটিয়াই দিম আৰু খুব ধুনীয়া গোন্ধ ওলায়। এতিয়া মই ঢাকনিখন গুচাই দেখিলোঁ আঞ্জাখনৰ ধুনীয়া উতল আহিছে। আৰু উতল দেখিলেই গম পায় আঞ্জাখন হৈছে প্ৰায়।
এটা বস্তু দি দিছোঁ, এই টুকুৰা আদা সৰু সৰু দীঘলকৈ কুটি লৈ মই আঞ্জাখনত ছটিয়াই দিম। খুব ধুনীয়া গোন্ধ ওলাব আদাৰ আৰু খায়ো খুব ভাল লাগে। সেইখিনি মোক কুটি দিয়াত হাজবেণ্ডে সহায় কৰিলে, বহুত বহুত ধন্যবাদ। আঞ্জাখন হৈছে, এতিয়া মই অকণমান মাদ্ৰাজী মছলা দি দিছোঁ আৰু কুটি থোৱা ধনিয়াখিনি মই ওপৰত ছটিয়াই দিছোঁ। মোৰ আঞ্জাখন বনোৱা হ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্টত জনাব প্লিজ, তেতিয়া মোৰ আৰু ভিডিঅ' বনাবলৈ ইচ্ছা হ'ব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।